আপুনি কল কেনেকৈ খায় আপুনি ভাত কেনেকৈ খায় আপুনি ছোৱালী কেনেকৈ চায় চলা মক্কেল তই ছোৱালী পিটিকি পিটিকি চ অলপ বেছিয়ে হয় বুজিছ মক্কেল चैनल को सब्सक्राइब कर लीजिए और घंटा को भी दबा देना तेजे आमार नतुन नतुन भिडिओगुलो पाই থাকবো ডক ডক বেশি দেরি করবে না এখন কান্টা সাবস্ক্রাইব তো করলে যিনি জিমেন হল আনতে পারে হাই গাইস নিখিলৰ নমস্কাৰ আপোনালোকক স্বাগতম জনাও আপোনালোকে জানে আমি ইয়াত কিছুমান গানৰ বিষয়ে কথা পাতো সো আজি এটা নতুন গান লৈ আপোনালোকৰ ওচৰলৈ আহিছো সো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰিব যদি আপুনি আমাৰ চেনেলটো নতুন তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু তাৰ কাষত থকা বেল বটনটো লাহেকৈ এবাৰ ক্লিক কৰি দিব তেতিয়া আমি ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে সোনকালে পাই যাব সো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ লেটস ষ্টাৰ্ট এইখিনিলৈকে ঠিকেই আছিল এটা সাধাৰণ গাঁৱলীয়া পৰিৱেশ যেন লগা হৈছিল ইয়াৰ পিছতহে মক্কেলে বাই আৰম্ভ হৈছে আহক নেক্সটখিনি চাই লওঁ ছোৱালী দেখি মানে ৰবই পৰা নাই ন একদম পিৰিপিৰি উঠি আছে সেইকাৰণে পিছে পিছে লাগি গ'ল আৰু মক্কেল ফুলমি থাকিলে চাও কাখলে চাপি যাও পিটিকি 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 কোমল পাও লাহে লাহে বজাও লাহে লাহে বজাও লাহে লাহে বজাও লাহে লাহে বজাও এই মক্কেলে মে পৰিচয় দি দিলা ন মানে ওলমি থাকিলে চোৱা আৰু কাষলৈ চাপি যোৱা ন পুৰা পিটিকি কোমল নাপায় কেনেকুৱা হ'ব টান পাবা নেকি সেইটো বস্তু টান নহয় যে মক্কেল আৰু কি বজত লাগি গলা কি থল পাইছা পিছফালটো দূৰতে দেখিলে কেনি যাও কলৈ যাও লাগে মোৰ জাননে কাষতকে দিয়া পাওঁ পিটিকি ঐ পিটিকি 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 কোমল পাওঁ লাহে লাহে বজাও লাহে লাহে বজাও লাহে ये भैंचो सारे मिलके हमको पागल बना रहे मादर चोत के बच्चे ই সঁচাকৈ দূৰত থাকিব নোৱাৰে এই কাৰণ ছোৱালীজন দূৰত থাকিব এইৰকম পিটিকিব নেপায় মক্কেল ডাঙৰীয়া গান বনাইছে এইবিলাক বেছিকে লৰিলে ভাই ভৰসা কোনো নাই ৰঙা কি বগা কি ডাঙৰ কি সৰু কি আনিবি আগতে চাই পাচন নলয় ঘূৰাই এই কি মক্কেল গেলা এই কৈছে ডাঙৰকৈ লৰিলে বেছিকৈ লৰিলে বোলে কোনো ভৰসা নাই আৰু সৰু ডাঙৰ চাই আনিব দিছে এই কেলা এইটো গান মই বেছি সময় শুনাই নাছিলোঁ এই মক্কেলটোৰ আজি মই চালোঁ গানটো এই মক্কেলটোৰ গানটো শুনি লওঁ মানে ইমান বেবিচাৰি মানে চালা মক্কেল আৰু কি তই কেলা কি গেলামালৰ বস্তু কৈছ নেকি পিছত যে ঘূৰাই ল'ব মক্কেল ছোৱালী কি গেলামালৰ বস্তু বুলি ভাবে চালা আজৈ ডাঙৰ যেন দেখিলে ভাই নেচাবি চকু ফুৰাই মুহাৰি সৰু সৰু চাবি টান যেন দেখিলে ভাই লবি তাকে উঠাই লবি তাকে ভৰাই লবি তাকে উঠাই লবি তাকে ভৰাই হয় নেকি বাৰু যি কৈছা কিন্তু এতিয়া আৰু কেইটামান মক্কেল আহি যাব মোৰ ওপৰত কিছুমান কথা ক'বলৈ ইহঁতে ক'ব যে সি ইমান কষ্ট কৰি গান এটা বনাইছে তুমি তাতে ইমান বেয়া তোমাৰ চকু বেয়া সেইকাৰণে তুমি ইমান বেয়া ক'ব বুলিছা আৰে কেলা সি যদি ভালে হয় ন বাৰে গোটেই ছোৱালীকেইজনী কিয় দেখুৱাইছে কেলা মক্কেল তোৰ গান ইমান নুশুনো যা তই ছোৱালীজনীক তোৰ ঘৰলৈ লৈ যা কৈ যা লবি তাকে উঠাই লবি তাকে ভৰাই
আৰু একেলা ই দেখো সঁচাকৈ লৈ গ'ল বে ই একেলা ধেমালিহে কৰিছিলোঁ বাৰ্থডে যি হৈ গ'ল লৈ যা 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 তই আৰু ক'ত থাক আৰু এইবিলাক গান বনাবলৈ নাহিবি নেক্সট টাইম যা যা ভিডিঅ'টো কেনে পালে যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি আপুনি আমাৰ চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাৰ কাষত থকা বেল বটনটো লাহেকৈ এবাৰ ক্লিক কৰি দিব তেতিয়া আমি ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে অতি সোনকালে পাই থাকিব চ' গাইজ আপোনালোকৰ তাতো যদি এনেকুৱা কিছুমান মক্কেল গান আছে আমাক হোৱাটছআপ কৰিব পাৰে হোৱাটছআপ নাম্বাৰটো ডেছক্ৰিপশ্যনত দিয়া আছে আৰু এটা হোৱাটছআপ গ্ৰুপ আছে গ্ৰুপৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে চ' গাইজ আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক কাৰণ ধৰক আমাৰ ভিউৱাৰ্ছ ঠিকে আছে ছাবস্ক্ৰাইব যোনে কৰা নাই সেইখিনিয়ে কৰি দিয়ক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলো আপুনি অকল মনোৰঞ্জন পালে নহয় সকলোৱে মনোৰঞ্জন পাব লাগে চ' গাইজ আজিলৈ ইমানেই আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বাই জয় আই অসম It's a good day to have a good day.